তিতা কেৰেলা আৰু আজি আমি আহিছোঁ শ্ৰদ্ধাঞ্জলি পাৰ্কত। আচলতে বহুত দিনৰ মূৰত আকৌ আহিছোঁ, এতিয়া অলপ সময় পাইছোঁ, গতিকে আমিও চাওঁ, আপোনালোকেও দেখুৱাওঁ। মা কি বঢ়িয়া ন, এটা শ্বহীদ বেদী পাইছোঁ, শ্বহীদ প্ৰণামো তোমাক। গতিকে চাওক, এইটো এটা শ্বহীদ বেদী, এইখন হ'ল শ্ৰদ্ধাঞ্জলি পাৰ্ক। শৰাইঘাটৰ যুদ্ধ, অসমৰ পটভূমিটো পূৰা দিয়া আছে। এয়া চাওক কি বঢ়িয়া, এয়া শৰাইঘাটৰ যুদ্ধ হৈছিলে, এনেকৈ ব্ৰিটিছৰ লগত এইবিলাক শাসন কৰোঁতে এয়া বন্দুকেৰে যুদ্ধ হৈছিলে। তাৰপিছত এয়া খেল হৈছিলে, নাও খেল আছিলে। এইটো এটা শ্বহীদ বেদী, সকলোৰে আমাৰ নমস্য। আচলতে আমি যেতিয়া অলপ সময় পাওঁ তেতিয়াই আমি অলপ বাহিৰলৈ ওলাই আহিবলৈ চেষ্টা কৰোঁ, যিহেতুকে ঘৰত আমি নাথাকোঁৱে, কামতেই ব্যস্ত হৈ থাকোঁ। আজি ছানডে, গতিকে অলপ সুযোগ বুজি, আচলতে অসমীয়া মানুহৰ এটা কথা আছে, মানুহৰ ঘৰত ফুৰি বেছি ভাল পায়। আমি আচলতে সেইখিনি সময় নাপাওঁ, সেইকাৰণে মাজে মাজে সুযোগ পালে এনেকৈ বাহিৰলৈ ওলাই আহোঁ। এই পাৰ্কলৈকে ওলাই আহিছোঁ, খুব ভাল লাগিছে পৰিৱেশটো, বতাহ মাৰি আছে আৰু গছ গছনি, এইবিলাক চব গছ গছনিৰ মাজত। আৰু এটা বিশেষ আজি ইয়াতে কথা শ্বেয়াৰ কৰিব খুজিছোঁ, আমাৰ অসমৰ কথা সকলোৱে জানে, নিউজ চাইছে। আৰু এই মাহটোৱে, অক্টোবৰ মাহটো মোৰ জন্ম মাহেই হয়, তাৰ মাজতে মই এটা কথা শ্বেয়াৰ কৰিছোঁ। আচলতে মনটো আমাৰ খুব দুখত বিষাদৰে ভৰি পৰিছে। টিভি চাবই নোৱাৰি আৰু মোবাইলতো গোটেই বস্তুবিলাক আহিয়ে আছে। আমাৰ মৰমৰ নীলপৱন ছাৰ আৰু দীপালী বাইদেউৰ কথাবোৰ মনত পৰিছে। গতিকে তাৰ লগে লগে নৃপেন গোস্বামী যি মহান শিল্পী, তেখেতেও আমাৰ পৰা বিদায় মাগিলে। আৰু এইটো মাহতেই বৰপেটাৰ সত্ৰৰ আমাৰ বাপ তেওঁও আমাৰ পৰা বিদায় মাগিলে। গতিকে আমাৰ এই দিনটো, এই মাহটো সঁচাকৈয়ে অলপ বৰ বেদনাৰ হৈ আছে। গতিকে আমি এইকেইজন বিশিষ্ট ব্যক্তিক হেৰুৱাই মামাহঁতক, সেইকাৰণে ইয়াতে অলপ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। তেওঁলোক য'তেই থাকক, শান্তিৰে থাকক, সুখত থাকক। আকৌ আমাৰ যাতে নতুন প্ৰজন্মখিনিক নতুন প্ৰজন্মখিনিক আকৌ যাতে ৰাস্তা দেখুৱাবলৈ তেওঁলোকে ইয়াতেই নতুনকৈ আকৌ জন্ম লওক। আৰু নীলপৱন ছাৰ সঁচাকৈ মোৰ খুব বুকুত চুই গৈছে, খুব দুখ লাগিছে। সেইকাৰণে মই আজি ইয়াতেই ওলাই আহিবলৈ বাৰে বাৰে চেষ্টা কৰিছিলোঁ, আৰু আজি ওলাই আহিলোঁ। আৰু আগত ক'ম কথাখিনি, অলপ বেলেগ চিনেৰি দেখাই দিম, অকল এটা কথাই দেখাই দিলে নহয় যে এতিয়া লগত এইটো চোৱা কেনেকৈ বতাহ মাৰি আছে, কি মজা ন এইবিলাক। অসমৰ সঁচাকেই বিউটি ন, ইমান ধুনীয়া জলবায়ু, নাতো গৰম নাতো ঠাণ্ডা। বহুতকেইটা গানেই, সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই, গতিকে সেই গানটো সকলোৰে মুখে মুখে। আজি মোৰ মনত পৰিছে যেতিয়া বাইদেউ হেৰাই গৈছিলে, এখন পেপাৰত পঢ়িছিলোঁ এটা কাহিনী, যে দীপালী বৰঠাকুৰ আৰু নীলপৱনৰ প্ৰেমৰ কাহিনী, আৰু তেওঁলোকৰ বিষাদেৰে ভৰা জীৱনটোৰ কাজিয়া। এই কাজিয়াখিনি পঢ়ি ইমান ৰোমান্টিক, খুব ভাল লাগিছিল। কিয়নো দুজন শিক্ষিত মানুহৰ মাজত কাজিয়া লাগিলে আচলতে সঁচাকৈ ৰোমান্টিক এটা সোমাই থাকে, নহয়নে বাৰু? মই তেনেকুৱা কিছুমান বস্তু বিচাৰি পাইছিলোঁ। সেইটো বস্তু এতিয়া মই হয়তো 3 বছৰ আগত পঢ়িছিলোঁ কোনোবা এখন পেপাৰত, আজি আকৌ সেই কথাখিনিকেই মোৰ মনত পৰিছে। এই কথাখিনি এনেকুৱা আছিলে, দীপালী বাইদেউ যেতিয়া ঘৰ এটা বনাইছিল, ঘৰটোত তেওঁ কৈছিল যে ঘৰটো এনেকুৱা হ'ব লাগে, কিন্তু নীলপৱন ছাৰে কৈছিল নহয়, ঘৰটোত 6খনমান খিৰিকী থাকিব লাগে, কিয়নো বতাহটো যেনিয়ে তেনিয়ে সোমাবলৈ লাগে, পোহৰ আহিব লাগে, কিয় ইমান আবদ্ধ ৰুম এটা বনাব লাগে। তেতিয়া বাইদেৱে মনে মনে খং কৰিছিল, বেয়া পাইছিল, কিয় ঘৰটো এনেকুৱা হ'ব লাগে, অলপ ধুনীয়াকৈ বনাওকচোন। নাই, ছাৰে সেই কথাটো শুনা নাছিল। আৰু ঠিক তেনেকুৱাকৈ কেতিয়াবা এনেকুৱা হৈছিল, বাইদেৱে হয়তো বজাৰ আনিবলৈ নীলপৱন ছাৰক কৈছিল, যোৱাচোন তুমি আজি বিলাহী লৈ আহিবা, নহৰু লৈ আহিবা, জলকীয়া কেইটামান লৈ আহিবা, সোনকালে আহিবা দেই, 12টা বজাত আহি পাবাহি, আৰু মই মাছ বনাই বোলে ৰৈ আছোঁ। ছাৰ ওলাই গৈছিল, কিন্তু কিমান দেৰিলৈকে যে অহা নাছিল,
এইটো ছাৰে পাহৰি গৈছিল। যেতিয়া 4-5টা বজাত আহি ঘৰ সোমাইছিল, বাইদেউৰ মুখখন ফুলি আছিল এনেকুৱা। তেতিয়াহ'লে চাওকচোন, হাজবেণ্ড ৱাইফৰ এই কাজিয়াবিলাকে এদিন যেতিয়া পেপাৰত ওলাইছিল, মানুহবিলাকে মুখে মুখে চৰ্চা কৰিছিল, কিমান ৰোমান্টিক হৈ গৈছিল। আচলতে শিক্ষিত মানুহবিলাকৰ এনেকুৱা কাজিয়াবিলাক চাই ভালো লাগে, নহয়নে বাৰু? আচলতে পাৰ্কত আহিলে বিশেষকৈ মনোমোহা হয় এই গছ গছনিবিলাক। চাওকচোন, ইমান সুন্দৰকৈ গছ গছনিবিলাক কাটি কাটি বনাইছে। এইবিলাক চাবৰ কাৰণে, উপভোগ কৰিবৰ কাৰণে আমি এনেকৈ আহি থাকোঁ। ঘৰত যিমানেই বনাওঁ, এনেকুৱা আহিলে খুব সুন্দৰ লাগে এই পৰিৱেশটো। দেখিছেনে এই পৰিৱেশটো? মই গোটেই পাৰ্কখনেই দেখাবলৈ চেষ্টা কৰিম। এইটো কি গম পাইছানে? এইটো তোমাৰ এখন মঞ্চ, বুজিছা? তুমি গান গালে ইয়াতে প্ৰগ্ৰেম কৰিব পাৰা। ইয়াতে গান গাই গীটাৰ লৈ এইটো অডিয়েঞ্চ, ইয়াতে বহি সকলোৱে চাই ন? মনোমোহা দৃশ্য ন? মজা। আৰু এইজোপা গছ চাওকচোন, কি সুন্দৰকৈ উঠিছে ন গছজোপা। আৰু এইফালে চাওকচোন, এই অসমত মানুহে কোনোবাই কয় নেকি আমাৰ অসমতো চকীয়া ডাষ্টবিন? বাহিৰা কাণ্ট্ৰিতে নহয়, আমাৰ ইয়াতো আজিকালি এইবিলাক হৈছে। খুব সুন্দৰকৈ পৰিৱেশটো চাওক, কিমান ধুনীয়া। ইয়াত আহিব পাৰে, কিতাপ লৈ পঢ়িব পাৰে, গল্প কৰিব পাৰে, খেলিব পাৰে। এই ঘাঁহখিনি কিমান নৰ্মেল ঘাঁহ নহয়, এই ঘাঁহটো এটা ফুটবলাৰে ভালদৰে চিনি পায়। ফুটবল ফিল্ডে ইউজ হোৱা ঘাঁহ। চ' কিউট। ৰ'দটো আহি আছে, দিছেনে? ৱাও, কি সুন্দৰ পুখুৰী চোৱা। আচলতে ইয়াতে সঁচাকৈ ফুৰি থাকিলে পাহৰি যোৱা যায় ন ঘৰলৈ। মই তোমাক লওঁ। সুন্দৰ পৰিৱেশ চাওক। আচলতে তুমি সৰু হৈ থাকোঁতে আনিছিলোঁ, তোমাৰ ক'ৰবাত চিনি আছে। মোৰ মনত আহি আছে। অঁ, এতিয়া তুমি ইমান ডাঙৰ হৈ গ'লা, এতিয়া তুমি ভিডিঅ' পৰা হৈ গ'লা। তোমাক আনি ইয়াতে খেলিব দিছিলোঁ। আৰু বৃদ্ধ মা দেউতা থাকিলে এনেকৈ লৈ আহিলে তোমালোকে এনেকৈ ঘূৰি ফুৰিব পাৰিবা। আৰু কি ভাল লাগে, তেওঁলোকেও খোজকাঢ়িব পাৰিব মুক্ত মনেৰে। এটা ভাল পৰিৱেশ। আহকচোন, আপোনালোকে ঘৰত সোমাই থকাতকৈ ইয়াতে ফুৰিবলৈ আহক। তুমি আগতে এইখিনিত আহি উঠিবলৈ প্ৰথমতে ভয় কৰিছিলা, গম পাইছানে? জোৰ জবস্তি উঠাইছিলোঁ। এই বাচ্চাটো রেকর্ডিং করছেন, বাচ্চাটা লাহে লাহে ধুই দিয়া হয়। চাওঁ পাৰিছা? উঠা। এইবিলাক এক্সাৰচাইজ, বুজিছা? ইয়াতে আহিব লাগে ৰাতিপুৱা। ওচৰত হ'লে আহিব পাৰিলোঁ হয়।
মই এতিয়া এনেকুৱা এটা কাম কৰোঁ যোনটো নতুন জিমনাষ্টিক কৰি আছে যদি ইয়াতে আহক। হেল্ল' গাইজ, আজি আমি নতুন টপিক এটা লৈ আহিছোঁ। সেই টপিকটো হ'ল কিছুমান বিভিন্ন ধৰণৰ ল'ৰাৰ লগত শ্বেয়াৰ কৰোঁ, সিও শিকা হ'ব আমি বুজা হ'ব। কাৰণ আজিকালি ল'ৰা ছোৱালীয়ে কিতাপ নপঢ়ে, মোবাইলটো খালি বেলেগ বেলেগ টিপি থাকে। গতিকে কথাবোৰ আলোচনা কৰিলে শিকাও হয়, বুজাও হয়। গতিকে কিনো শিকিছে, মইনো কি জানো, অলপ কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ব'লক তেতিয়াহ'লে আজি কথাখিনি পাতিম। নোৱাৰোঁ নহয়, দুটা হ'ব লাগিব। হ'ব নহয়, মই নোৱাৰোঁ। নহয়, তুমি ইয়াতে ওলমি দিয়া, তাৰপিছত সেইটো হাতত পজিশ্যন লৈ সেইটোত ধৰিবা, তাৰপিছত আকৌ পজিশ্যন ল'বা। সেনেকৈ নহয় নহয় চোৱা, সেই দাদাটো কৰিব কেনেকৈ কৰে।
ইমান মনোমোহা ফুল আছে, কিন্তু কেইটামান পুলি উঠাব পাৰিলে। তোমাৰ এই ৰেল লাইনটোত এইবাৰ উঠাৰ সুযোগটো নিমিলিল ন? ৰেল লাইনটো থাকি গ'ল। ৰেল লাইনটো এখন এটা সৰু মিনি ৰেলৰ ডাব্বা আছে, এইটো ষ্টেচনটো, তাতে ৰেলখিনি আছে। এতিয়া সৰু বাচ্চাবিলাক এনেকৈ উঠে, ইয়াতে উঠি এনেকৈ ঘূৰাই দিয়ে। মানুহ নাই কাৰণে আচলতে বন্ধ হৈ আছে, একেবাৰে কম মানুহ, যিহেতুকে আজি ছট পূজা চলি আছে, গতিকে ইয়াত মানুহ জনসাধাৰণ একদম কম আছে। এখন ৰেষ্টুৰেণ্টো আছে, ইয়াত চাহ খাই আছে। আমি সোমাম অলপ পিছত। এতিয়া এইটো বিকল হৈ আছে, কিন্তু এইটো এটা নাও হয়। ৰ'ব মই আপোনালোকক দেখাইছোঁ কেনেকুৱা। এয়া চাওক, কি খাই আছে? ইয়াতে বহি খোৱাই মজা বেলেগ না। আৰু লগতে এইটো ষ্টিং। তুমি সৰু থাকোঁতে এনেকুৱাকৈ এৰি দিছিলোঁ, মুক্ত মনেৰে এনেকৈ ঘূৰি ফুৰিছিলা। সৰু বাচ্ছাৰ কাৰণে এইবিলাক আচলতে